নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল দ্য চিক্ৰেট আছামলৈ। প্ৰকাশ পালে নেকি হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰুটিন, কিন্তু তাৰ আগতে আপোনালোকে এইটো জানি লওক যে ইয়াৰ আগৰবাৰ এইচএছ পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে হৈছিল। আপোনালোকে গুগলত গৈ জাগৰণ জোচৰ এই ৱেবছাইটত গ'লে দেখিব পাব যে এইচএছ মানে হাই ছেকেণ্ডেৰী পৰীক্ষা 19 ফেব্ৰুৱাৰীৰ পৰা 19 মাৰ্চৰ ভিতৰতে হ'ব। অৰ্থাৎ আপোনালোকে জানিব পাৰিব যে 19 ফেব্ৰুৱাৰীৰ পৰা 19 মাৰ্চৰ ভিতৰতে আপোনালোকৰ পৰীক্ষাটো হ'ব। আৰু ইয়াৰ পৰা জানিব পৰা গ'ল যে তোমালোকৰ পৰীক্ষা ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহৰ পৰা মাৰ্চৰ দ্বিতীয় সপ্তাহলৈ চলিব। আশা কৰোঁ এই আপডেটটো জানিব পাৰি আপুনি নিশ্চিত যে পৰীক্ষা এই ওপৰত উল্লেখ কৰা সময়সীমাৰ ভিতৰতে অনুষ্ঠিত হ'ব। যদি আপুনি বিচাৰে ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক, যাৰ এইটো কনফিউজন হৈছে যে আচলতে পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব। যদি ইয়াৰ পিছত বৰ্ডৰ ফালৰ পৰা কিবা নতুন আপডেট আহে তেনেহ'লে আপুনি আপোনাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আগলৈ পুনৰ লগ পাম। থেংক ইউ।